Hi guys, welcome to my another YouTube vlog channel LMHN. আপোনালোকে মোৰ চেনেলৰ ভিডিঅ'বিলাক চাই ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰি দিব। আজি আৰম্ভ কৰিব যাই আছোঁ ভিডিঅ'টো, আপোনালোকে ভিডিঅ'টো চাই থাকিব। আজি আমি যাই আছোঁ বেংগলোৰ চিটিৰ ওচৰত থকা লালবাগ পাৰ্কত ফুৰিব যাই আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিলে গম পাব। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। মোৰ চেনেলৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগিছে তেতিয়াহ'লে কমেণ্ট কৰি জনাব ফ্ৰেণ্ডসকলে কেনেকুৱা লাগিছে। আজি আমি আমাৰ বন্ধৰ দিনত ফুৰিব আহিছোঁ পাৰ্কত। বহুত ধুনীয়া ধুনীয়া চিনাৰী দেখা পাব ভিডিঅ' আৰু মানুহ বহুতো ফুৰিব আহে বন্ধৰ দিনত। আপোনালোকে যদি কোনোবা ফ্ৰেণ্ডসকলে যদি চাই আছে মোৰ ভিডিঅ'টো ফুৰিব আহিম বুলি ভাবি আছে পাৰ্কত, তেতিয়াহ'লে ফুৰিব আহিব পাৰে। টিকেটৰ দাম 70 টকাকৈ লৈ আছে এজনৰ টিকেট। গতিকে ভিডিঅ'টো চাই থাকক কেনেকুৱা লাগিছে আপোনালোকে। ইয়াৰ ফ্ৰেণ্ডসকল চাওক, এয়া পাৰ্কৰ ভিউগিলা চাওক কেনেকুৱা। বহুত ভাল ভাল প্লেজৰ জেগা এইগিলা, চিনাৰীগিলা বহুত ভাল ভাল চিনাৰী আছে ইয়াতে চাবৰ কাৰণে। বহুত ভাল ভাল চিনাৰী। আপোনালোকে যদি চাই আছে ভিডিঅ'টো চিনাৰীগিলা কেনেকুৱা লাগিছে চাই থাকক। বহুত জেগাৰ মানুহ ঘূৰিব আহিছে ইয়াতে, ফৰেনাৰ মানুহগিলা ঘূৰিবৰ কাৰণে ফৰেনৰ পৰা আহিছে আৰু বহুত দূৰৰ দূৰৰ মানুহগিলা আহি থাকে ইয়াতে পাৰ্কত ঘূৰিবৰ কাৰণে। আপোনালোকে যদি ভিডিঅ'টো চাই আছে ঘূৰিব যদি আহিব ইচ্ছা আছে আহিব পাৰে। চাই থাকক ভিডিঅ'টো, পাৰ্কৰ ভিউবিলাক কেনেকুৱা লাগিছে ভিডিঅ'ত চাই থাকিলে গম পাব আপোনালোকে। ফ্ৰেণ্ডসকল চাই থাকক ভিডিঅ'টো। ইয়াৰ ফ্ৰেণ্ডসকল চাওক, ইয়াৰ ৰাস্তাৰ কাষতে থকা ফুলৰ চিনাৰীবিলাক বহুত ধুনীয়া হৈ আছে। আৰু অলপমান আগতে চাই আছোঁ আমি ফুলৰ বাগিচাৰ এটা ৰঙা ৰঙৰ ঘৰ আছে। ইয়াতে ফুলগিলা ষ্টক কৰি ৰখা হয় আৰু ফুল ষ্টক কৰি ৰাখে ইয়াতে। আৰু ফুলগিলা গাড়ীত উঠাই কিনে চিনাৰীৰ ৰখাৰ কাৰণে লৈ যাই আছে মানুহগিলা। আৰু যদি কোনোবা মানুহগিলা যদি ফুল লৈ যায় ইয়াৰ পৰা কিনি লৈ যায় মানুহগিলা। চাই থাকক। টিমহে দেখোন বাছ নিচিনা লাগিছিল। কিনৰ আহে এতিয়া বাছ নিচিনা দেখোন। লালবাগৰ চিনাৰী চাওক। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰি দিব। নতুন ব্লগ চেনেলটো চাওক। বহুত ফ্ৰেণ্ডসকল চাওক, ইয়াৰ ৰঙা ৰঙৰ ঘৰটো ফুল বাগিচাৰ ষ্টক কৰি ৰখা এটা ঘৰ। ইয়াতে ফুল বাগিচা কৰি ফুলগিলা ষ্টক কৰি ৰাখে আৰু গাড়ীত উঠাই কিনে বাহিৰত ফুলগিলা চিনাৰী লগাবৰ কাৰণে বাগিচাৰ মানুহগিলা গাড়ীত উঠাই লৈ যাই আছে। আপোনালোকে ভিডিঅ'টোত চাই থাকিলে কেনেকুৱা পাইছে চাই থাকক। মানুহ বহুত হৈ আছে আজি আৰু ফুলৰ ইয়াৰ চিনাৰীগিলা চাওক। ৰঙা ঘৰৰ আগত কেনেকুৱা চিনাৰী, বহুত ধুনীয়া চিনাৰী হৈ আছে। আৰু ফুলৰ বাগানত থকা মানুহগিলা গাড়ীত উঠাই কিনে ফুলগিলা চিনাৰী লগাবৰ কাৰণে বাহিৰত গাড়ীত উঠাই কিনে লৈ যাব নেকি। আপোনালোকে চাই থাকিলে গম পাব কেনেকুৱা চিনাৰীগিলা। চাই থাকক ফ্ৰেণ্ডসকল। বহুত ধুনীয়া ধুনীয়া চিনাৰী আছে ইয়াতে, ফুলৰ বাগিচা চাওক কেনেকুৱা। শ্বেয়াৰ কৰি